Hi guys, আজি মই আপোনালোকৰ আগত এটা বুট ভাজি ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছো। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিবচোন। এয়া মই লৈছো এইকেইটা বুট আৰু বুট কেইটা ভাজিবৰ কাৰণে মই লৈছো এই দুটা পিয়াজ আৰু তিনিটা জলকীয়া। বহুত দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। এতিয়া মই গেছটো অন কৰি কেৰাহীটো বহাই দিছো। কেৰাহীটো গৰম হৈ গৈছে, ইয়াতে দিছো তেল। এতিয়া তেলটো গৰম হৈ গৈছে, ইয়াতে মই দুটা পিয়াজ লৈছিলো যে দীঘল দীঘলকৈ কাটি লৈছো। এই দুটা এতিয়া মই তেলতে দি দিছো। আৰু জলকীয়া তিনিটা লৈছিলো যে এই তিনিটা জলকীয়াও মই তেলতে দি দিছো। মই এবাৰ ভালদৰে লৰাই দিছো। পিয়াজটো মই ৰঙচুৱা হ'বলৈ নিদিওঁ। ইয়াতে দিছো মই এতিয়া হালধি দিয়াৰ পিছত মই এবাৰ ভালদৰে লৰাই দিছো যাতে হালধিৰ গোট লাগি নাথাকে। আৰু এতিয়া বুট কেইটা মই তেলতে দি দিছো। বুট কেইটা দিয়াৰ পিছত মই এবাৰ ভালদৰে লৰাই দিছো যাতে আটাইকেইটাতে তেলটো লাগি যায়। আৰু এতিয়া দিছো সোৱাদ অনুযায়ী নিমখ দিয়াৰ পিছত মই আকৌ এবাৰ বুট কেইটা লৰাই দিছো। এতিয়া মই বুট কেইটা সিজিবৰ কাৰণে এখন ঢাকনি লগাই দিম। ঢাকনিখন দিলে সোনকালে বুট কেইটা সিজে আৰু খাবলৈ ভাল লাগে। আৰু আপোনালোকেও মাজে মাজে ঢাকনিখন গুচাই চেক কৰিব। এবাৰ মই ঢাকনিখন গুচাই চাওঁ। বুট কেইটা সিজিবৰ কাৰণে অকণমান বাকী আছে, মই আকৌ এবাৰ ঢাকনিখন লগাই দিম। মই আকৌ এবাৰ ঢাকনিখন গুচাই চাওঁ। এয়া বুট কেইটা ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া ঢাকনি নিদিয়াকৈ মই বুট কেইটা অলপ সময় ভাজিম। এতিয়া মই ইয়াতে দিছো অকণমান জলকীয়া গুড়ি আৰু এতিয়া দিছো ইয়াতে অকণমান মিট মছলা। এইখিনি মই ধুনীয়াকৈ লৰাই দিছো। এয়া মোৰ বুট ভাজি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ আৰু যদি ভাল লাগে এটা লাইক কৰিব। এয়া বুট ভাজি হৈ গ'ল। কোনে কোনে বুট ভাজি খাই ভাল পায় মোক কমেন্ট কৰি জনাবচোন। আজিলৈ বাই বাই।